দিনটো ঘূৰি এটা ভাল বস্তু পাইছোঁ, সেইটো হ'ল এইটো আনাৰস। এইটোৱে খাই লোৱা হওক প্ৰথমতে। কিমান দাদা? 20 টকা। ইমান সৰু পেকেট 20 টকা। বেয়া হোৱা নাই, 20 টকা ঠিকে আছে। মানে এইটো যিটো আনাৰস হয় না, এইটো মানে কি খাব লাগে হা, এইটো মানে পেটৰ কাৰণে ভাল। মানে পেট মানে কৃমি, যেতিয়া কৃমি হয় না, এইটো খালে মানে কৃমিটো মৰি যায়। আৰু সকলোতকৈ ডাঙৰ কথা যে এইটো খালী পেটত খাব নালাগে। খালী পেটত খালে মানে কি এইটো বেয়া বহুত, মানুহ মানে মৃত্যুৰ মুখতো পৰিব পাৰে এইটো খালী পেটত খালে। বাকী যিয়ে নহওক, দাদাজনক ক'লোঁ যে আমি মানে কি কাটি থোৱাটো আমাক নালাগে, আমাক ফ্ৰেছকৈ কাটি দিয়ক। দাদাজনে ক'লে হ'ব কাটি দিম। এতিয়া দাদাজনে কাটি আছে। কিন্তু ডাঙৰ কথাটো কি জানানে, এইটো মানে কি আমাক বোলে ৰেড চিলিৰে খুৱাব। জীৱনত খাই পোৱা নাই, ফাৰ্ষ্ট টাইম মই খাম ৰেড চিলিৰে। চ' কেনেকুৱা লাগে টেষ্টটো চাই লওঁ বাৰু। একচুৱেলি মানে কি হয়, এইবিলাক ৰেড চিলি দি খাব নালাগে। এইবিলাক ৰেড চিলি দি খালে মানে কি আমাৰ দেহৰ কাৰণে বেয়া। গোটেই মছলা জাতিটো মানে কি জাতীয় বস্তুটো আমাৰ দেহৰ কাৰণে মানে বহুত বেয়া। সেইকাৰণে মছলা জাতীয়টো পাৰিলে খাবই নালাগে। জাষ্ট আমি এদিনৰ কাৰণে খাইছোঁ আৰু আপোনালোকে ট্ৰাই কৰিব পাৰে, কিন্তু সদায় নহয়, জাষ্ট এদিনৰ কাৰণে খাব। চাওক, এই দাদাজনে দি দিলে ৰেড চিলি, বহুতখিনি দি দিলে। গাইজ, সোৱাদটো ভালে লাগিব, মই সেইটো দেখাতে গম পাইছোঁ। কিন্তু মোৰ এটা অনুমান যে পেট্ৰল পাম্প বিচাৰিব লাগিব। মানে পেটত গৈ মানে কিমান হয়, কিবা এটা কৰিব নিশ্চয়। সেইকাৰণে পেট্ৰল পাম্পটো সদায় আগত ৰাখিব লাগিব বিচাৰি। বেয়া লগা নাই, ভালে লাগছে। মানে বহুত জ্বলা। জীৱনত প্ৰথমবাৰ মই আনাৰসৰ লগত এনেকৈ জ্বলা খাই পাইছোঁ। জ্বলা খাই পোৱা নাছিলোঁ আনাৰসৰ লগত, প্ৰথমবাৰ জ্বলা খাই পাইছোঁ। ভাল লাগছে, বহুত ভাল লাগছে। এনেকৈ ৰেড চিলি দি আপোনালোকে খাবচোন, আনাৰস কি মজা লাগে। ভাইকিনে ক'লে কি আৰু এবাৰ মানে হৈ যাওক দ্বিতীয় ৰাউণ্ড। দাদাজনে কাটি আছে, কাটিব দিছোঁ। ভাল লাগিছে খাই। মানে আমি আহিছিলোঁ গ্ৰীণউড ৰিজৰ্ট চাব, মানে কি সেইটো মানে কি চালোঁ, চাই মানে এতিয়া মানে কি ঘৰৰ পিনে যাম গ'লে মানে আগৰ পৰা এনেই ঘূৰি আহোঁ বুলি এনেকৈ। তাৰপৰা ইয়াতে দেখিলোঁ, মাটি কঁঠাল দেখিলোঁ, সেইকাৰণে এতিয়া সোমালোঁ। এতিয়া খোৱা লোৱা হৈ গ'ল, এতিয়া আমি গৈ থাকোঁ। বাই বাই গাইজ।